ইণ্ডিয়ান আইডল এনেকুৱা চাৰেগামা তাতে ইংলিছটো অলপ বেয়া যে আমাৰ তেওঁলোকে ভাল পাই পেলাই মোক ক'লে আউটষ্টেণ্ডিং মই ভাবিলোঁ বাহিৰত থিয় হ'ব দিছিলোঁ সেইকাৰণে মানে আপুনি যে নক'লে আউটষ্টেণ্ডিং সেইটো শুনিলেই মোৰ ভয় লাগে কান্দি কান্দি মই বাহিৰত গৈ থিয় হৈছোঁ তেওঁলোকে আকৌ মাতি আনিছোঁ গতিকে বহুত ধন্যবাদ আপোনালোকে হাঁহিলে কি হয় আমাৰ এণ্ডৰফিন বুলি এটা হৰম'ন ওলায় সেইটো আমাক বহুত ধৰণৰ পৰা হাত খৰাই ৰাখে গতিকে মই আশা কৰোঁ আপোনালোকৰ আজি অলপ কিবা কিবি বেমাৰ কমি যাব পাৰে গতিকে বহুত ধন্যবাদ সকলো সুস্বাস্থ্যৰে থাকক ভূপেন আৰু নতুন নতুন গান দি থাকক আৰু ইমান ধুনীয়াকৈ ৰূপমতে বজাই আছে সকলোকে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ কাৰণ কৃতজ্ঞতা জনাব লাগে আৰু প্ৰশংসা কৰিব জানিব লাগে আমাক এই হোমেন বৰগোহাঁই ছাৰে কৈ গৈছিল গতিকে মই সকলোকে আমাৰ নেম কেয়াৰ হস্পিটেলৰ সকলোকে ওচৰত মই কৃতজ্ঞ তেখেতসকলক প্ৰশংসা কৰিছোঁ যে এনেকৈ বছৰে বছৰে তেওঁলোকে ইমান নিয়াৰিকৈ পাতি আছে এই অনুষ্ঠানটো